পৰিষদ টিংখাং আঞ্চলিকৰ পৰা টিংখাং এৰিয়াত আহিছিলোঁ। মিনতি ভূমিজ বোলে মানুহ এগৰাকী আছে, তেওঁ দুইটা ল'ৰা বিকলাংগ। দুৰ্ভাগ্যজনক কথা এইটো যে আজিলৈকে সিহঁতি চৰকাৰী সুবিধা একো পোৱা নাই। আজিলৈকে হুইল চেয়াৰ এখনো ইয়াত দিব পৰা নাই। আপোনালোকে চব চাইছে ভিডিঅ'ত ল'ৰাখিনি কেনেকৈ আছে, খাব পৰা নাই। মাকজনী যদি কাম নকৰে সিহঁতি খাবলৈ নাপাব। এইটো অৱস্থা। আজি আমি ইয়াত আহি উপস্থিত চাইছোঁ আৰু সেইবিলাক কথালৈ আমি আমাৰ বিধায়ক মহোদয়ক জনাম এতিয়া গৈ। যদি বিধায়ক মহোদয় আমি আজি ইয়াত আহি গোটেইখিনি তথ্য পালোঁ, তথ্য সংগ্ৰহ কৰি এতিয়া গম পাইছোঁ যি কৰিব লাগে আমি কৰিম। বিশেষকৈ সিহঁতৰ থাকিবলগীয়া ঘৰৰ অৱস্থা নাই। ঘৰটো আমি আমাৰ সদৌ অসম ভোজপুৰী পৰিষদ টিংখাং আঞ্চলিকৰ ফালৰ পৰা আমি বনাই দিম বুলি আমি আলোচনা কৰিছোঁ। আলোচনা কৰি ইয়াত ঘৰত যি খৰচা হ'ব আমি কৰিম আৰু বাকী যি সুবিধা আছে আমি আমাৰ বিধায়ক মহোদয়ক অৱগত কৰাম এইবিলাক কথা গৈ। চৰকাৰৰ ফালৰ পৰা কি সুবিধা কৰি দিছে তেখেতক, যদি নোৱাৰে চৰকাৰৰ ফালৰ পৰা আমি আমাৰ আঞ্চলিকৰ পৰা আমি চব কৰিম তেখেতলোকক। জন্মৰ পৰা চব ইয়াত আছে, দুটি ল'ৰা, মাক এজনী কাম কৰি আছে। কাম নকৰিলে সিহঁতি খাবলৈ নাপাব। চৰকাৰী বহুত আঁচনি আছে এনেকুৱা। আজিলৈকে হুইল চেয়াৰ যদি এখন দিব নোৱাৰিলে, এখন কি পঞ্চায়ত, ক'ত আছে প্ৰেচিডেণ্ট, ক'ত আছে মেম্বাৰ, আমিতো নাজানো। গাঁওবুঢ়া ক'ত, আজিলৈকে সেইবিলাক কৈছে আহে খালি সুধি যায়, একো কোনো সুবিধা কৰি দিয়া নাই। সেইকাৰণে এতিয়া আমি এই ঘৰৰ চব দায়িত্ব আমি ল'ম। অখিল অসম ভোজপুৰী পৰিষদ টিংখাং আঞ্চলিকৰ পৰা আমি এতিয়া গোটেইখিনি কাম আমি কৰিম, ঘৰ বনাম আৰু বাকী যি আছে আমি যি অসুবিধা আছে সিহঁতৰ অসুবিধাটো আমি শেষ কৰিম।